নমস্কাৰ সকলোলৈকে আৰু কাতি বিহুৰ শুভেচ্ছা থাকিল। আজিৰ দিনটোৰ পৰা সন্ধিয়ালৈকে আমি কি কৰিম কি নকৰিম সকলোখিনি দেখুৱাই থাকিম। ভিডিঅ'টো চাব। বনোৱাটো দেখিলেই তাৰপাছত সন্ধিয়া ইয়াৰ নামঘৰত চাকি বন্তি জ্বলোৱা হৈ গ'ল। ইমান সুন্দৰকৈ সকলোৱে চাকি জ্বলাই আছে, এয়া দেখিছেই। সেয়া নামঘৰৰ ইমান ধুনীয়া নান্দনিক দৃশ্য। তাৰপিছতে আমাৰ পথাৰলৈ আহিলোঁ, পথাৰত বন্তি লগালোঁ। বন্তি লগোৱাৰ পিছত মই এতিয়া আকৌ ঘৰলৈ যাম। ঘৰত যি তুলসী ভেটিৰ তলত আমি আকৌ চাকি লগাম, প্ৰাৰ্থনা কৰিম। তাৰপিছত আমি প্ৰসাদ দিম। সকলোখিনি চাব। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু শেষত সকলোলৈকে কাতি বিহুৰ শুভকামনা আৰু শুভেচ্ছা থাকিল।